सरकारखौ नेयालासिनो गावनि थिनानै दोननाय रांजों रायजो राजाफोरा लामा लुफुंदों। रायजो राजाफोरा अजद होदों दि सापागुरि बियाबनिफ्राय सासे मन्थ्रि थासेयावबो दिनैसिमबो बियाबा जौगाखाङाखिसै। सरकारखौ नेयालासिनो गावनि थिनानै दोननाय रांजों रायजो राजाफोरा लामा लुफुंदों। बाक्सा जिल्लानि बाक्सा खाजोना बेंखननि सिङाव थानाय भारत भुटान सिमानि भुटान खुथिनिफ्राय निकासि फोनांजाबग्रा लामाखौ रायजो राजाफोरा लुफामफिननानै हान्था मेलाखौ मोजां खालामदों। मख'नो गोनांदि गिदिरथार ओनसोलनि बे लामाया लुफामफिननायनि आंखालाव बायलांनो हमदोंमोन। जाख्रिसे अखा हाब्लानो 3 किल'मिटार जानथायनि बे लामाजों हान्था मेला खालामनो हायै थासारि जायो। ओनसोलनि रायजो राजाफ्रा सुबुं थान्दै एबा बिफानारि बिबानगिरिफोरनो लामाखौ लुफामफिननो गोबां खेब खावलायदोंमोन। बिटिसिनि हाग्रामा महिलारिनि 17 बोसोर खुंथायनि उनाव सोलायनाय इउपिपिएल दोलोनि सरकार फैबाय, नाथाय लामायाव थरसे अन्थाइबो गोग्लैयाखिसै। जायनि जाउनाव रायजो राजाफोरा गावनि थिनानै दोननाय रां बाहायनानै दिनै लामाखौ लुफामफिननो ओंखारबोदों। सापागुरि बियाबनिफ्राय सासे मन्थ्रि थासेयावबो दिनैसिमबो बियाबा जौगाखाङाखिसै होननानै ओनसोलनि रायजो राजाफ्रा अजद होदों। रेभिनिউ গাঁও হয়, বাকী গোটেই ৰেভিনিউ গাঁওখনত ৰাস্তাসমূহ CC ব্লকেৰে হওক, পাক্কাই হওক, কালভাৰ্টেই হওক, গোটেইখিনি হৈছে। কিন্তু এইখন ভূটানখুটিৰ 4 নম্বৰ ৱাৰ্ডত সদায় আজি 17 বছৰ ধৰি ৰাইজে নিজৰ পইচা দি গাঁঠিৰ ধন ভাঙি এই ৰাস্তাটো মেৰামত কৰি আছে। আৰু ইয়াত চৰকাৰৰ পৰা কোনো ধৰণৰ অনুদান পোৱা হোৱা নাই। উপায়ুক্ত কাৰ্যালয়ৰ জৰিয়তে এইটো 3-4 এইটো জৰীপ কৰা হৈছে, যদিও বৰ্তমানলৈ আৰামপুৰলৈ যিটো নিকাচি ৰেভিনিউ গাঁৱলৈ এইটো ৰাস্তাটো CC ব্লকেৰে দিহিৰালৈ সংযোগ হৈছে। কিন্তু এইটো ভূটানখুটি প্ৰাথমিক বিদ্যালয়লৈ হ'ব লাগিছিল। মাত্ৰ 3 কিলোমিটাৰ ৰাস্তাটো সম্পূৰ্ণভাৱে এৰি থোৱা হয়। LP স্কুলৰ পৰা দিহিৰা MV স্কুললৈ যোৱা পথ হয়। এইটো এটা গুৰুত্বপূৰ্ণ ৰোড হয়, কিন্তু এইটো অমনোযোগিতাৰ কাৰণে এইটো ৰৈ গৈ আছে। কি কাৰণত ৰৈছে এইটো আমি জানিব পৰা হোৱা নাই। ভূটানখুটিৰ 4 নং ৱাৰ্ডৰ হয়। ভূটানখুটি LP স্কুলৰ পৰা দিহিৰা MV স্কুললৈ সংযোগী দিহিৰা হৈ পেলাই নিকাচি বাজাৰ যোৱা ৰাস্তা হয় আৰু অতি গুৰুত্বপূৰ্ণ ৰাস্তা। বহুত বছৰ ধৰি আমি জনাৰ পৰাই আজিলৈকে এই ৰাস্তাত কোনো চৰকাৰীভাৱে কাম চলা দেখা নাই আৰু আমি বহুত অসুবিধাত ভুগি আছোঁ। ইয়াতে মানুহ বেমাৰী হ'লেও আমি বুকি পেলাই কান্দত বুকি পেলাই আনিব লাগে। ইয়াতে কোনো এম্বুলেন্স নাযায়। কোনো আমাৰ বিধায়কসকলেও আজিলৈকে এই ৰাস্তা চোৱা নাই। পৰিষদীয় সমষ্টিৰ বিধায়কেও চোৱা নাই, বিধানসভাৰ সমষ্টিৰ বিধায়কেও চোৱা নাই। মুঠৰ ওপৰত চৰকাৰৰ পক্ষৰ পৰা চোৱা নাই বুলিয়ে ক'ব পাৰি। আৰু বহুত অসুবিধাত আমি এই অঞ্চলৰ মানুহ ভুগি আছোঁ। দিহিৰাৰ পৰা পৰ্যন্ত কিছু ৰাস্তা হৈছে, 2 কিলোমিটাৰমান ব্লক ৰাস্তা হৈছে। কিন্তু তাৰে পৰাই ইফালে ভূটানখুটি LP স্কুল পৰ্যন্ত 3 কিলোমিটাৰ ৰাস্তা বাকী ৰৈ আছে। আৰু এইখিনি বোধহয় কেতিয়া চাব, অনতিপলমে এইখিনি যাতে কামটো কৰি দিয়ে আৰু আমাৰ ৰাইজৰ উপকাৰ কৰে, এইটোৱে মই চৰকাৰৰ প্ৰতি আহ্বান জনাওঁ। আজি আমি ৰাইজৰ পৰা টকা তুলি প্ৰতি ঘৰৰ পৰা 300 টকাকৈ তুলি পেলাই সহযোগত ৰাইজৰ সহযোগত এই ৰাস্তাত JCB এখন মাটি ট্ৰেক্টৰ 4খন ট্ৰেক্টৰেদি ৰাস্তাত চেণ্ড গ্ৰেভেল দিয়া কামটো আমি কৰিছোঁ। আৰু ট্ৰেক্টৰে দিয়া চেণ্ড গ্ৰেভেলখিনি আমি ৰাইজ লগ হৈ পেলাই কোদালেদি মিলাইছোঁ নিজে। মোটামুটি ইয়াতে প্ৰতি ঘণ্টাত 1800 টকা কৰি 3 ঘণ্টাত JCB চলোৱা হৈছে। আৰু বাকী ট্ৰেক্টৰ খৰচ, তেল খৰচটো আছে। এনেকুৱাই কি আহ্বান জনাব? চৰকাৰক আহ্বান এইটোৱে জনাওঁ, আমি এই যিটো সমস্যাত ভুগি আছোঁ, এই সমস্যাৰ পৰা অনতিপলমে আমাক পৰিত্ৰাণ পাব লাগে।